वेलकम बैक टू माय यूट्यूब चैनल स्वागतम जनाइছো মোৰ নতুন এটা অন্য ভিডিঅ'লৈ মোৰ নাম সানি আপোনালোকে চাই আছে সানি দাস ইউটিউব চেনেল আজি তো সকলে গম পাইছে আজি কি হয় আজি হৈছে ভোগালী বিহু আৰু সবকো ভোগালী বিহু মই শুভেচ্ছা জ্ঞাপন জনাইছো সকলো যাতে ভালকে বিহুটো মানক আৰু পালন কৰক আৰু ভালকে থাকক আৰু এটা মোৰ ইণ্ডিয়ান আৰ্মি পেলে পাৰো আমাৰ অসম পুলিচৰ ফালৰ পৰা মানে ভালকে মানে কি তাহাঁতৰ ঘৰত থাকিব নাপায় সেইটো কাৰণে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন জনালো ভোগালী বিহু আৰু যদি ভিডিওটো ভাল পায় লাইক আৰু সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব সাইডত থকা বেল আইকনটো প্ৰেছ কৰিব বেছি টাইম নকৰোঁ এতিয়া মেজি জ্বলাব যাম ভাইটিয়ে মেজি জ্বলাব গৈ আছে মই এতিয়া মেজি জ্বলাব আপোনালোকক দেখাম আপোনালোকে চাই কৰি থাকিব ঠিক আছে ষ্টাৰ্ট কৰিছোঁ ভিডিওটো Jora hari bola, jora amo bola sih. Sumpah bisa loh semuanya deh. যোনে ৰাতিপুৱা মেছেজ আছিলে মই তাক দুখ বিচাৰিছোঁ ইয়ে মোৰ ভাইটি হয় বৰ্তাৰ ভিতৰত কৈছিলোঁ যে ইয়ে হয় তোমাৰ নামটো কৈ দিয়া তুষাৰ দাস আৰু মোৰ দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা আৰু হেপী ভোগালী বিহু অল ফ্ৰেণ্ডছ থেংক ইউ সবকো হেপী ভোগালী বিহু আকৌ এবাৰ মই কৈলোঁ তোমালোকে যে ভালকৈ থাকক বছৰটো ভালকৈ যাওক আৰু ভোগালী বিহুটো ভালকৈ যাওক সেইটো মোৰ ফালৰ পৰা কামনা কৰিছোঁ আৰু ঠিক আছে মই আৰু আগৰ মানে কি ভাত চাত বনাই আছে দেখাব যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া দেখিছে বৰ্তাই ভাত বনাই আছে এতিয়া বনিয়া আছে আমাৰ ব্ৰইলাৰ মাংস চাওক এইখিনি নবৰ বনাই আছে পচলা আৰু ব্ৰইলাৰ পেটু এইখিনি হৈছে মাছ আৰু এইফালে আছে দাইল আৰু ৰখিব মই মাক দেখুৱাই আছোঁ আৰু এজনী আছে মা আৰু এজনী আছে বা লগত আছে ভতিজা আৰু আছে এজনী নবৌ খিনি হৈছে হাঁহ মাংস আৰু এতিয়া এইফালে নবৌহঁতে আৰু বমাহঁতে ডুং ধুই আছে ফাইনেলি এতিয়া আমাৰ ভাত হৈ গ'ল শাক পাচলি যি আছিলে মানে চব হৈ গ'ল আৰু এতিয়া আমি খাব ল'ম আপোনালোকক দেখুৱাম আৰু এতিয়া আমাৰ বংশ মানুহ কিমান আছে আপোনালোকক চবকো মই দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে চাব কিমান ডাঙৰ হয় আমাৰ বংশটো আৰু এনজয় কৰি থাকক মোৰ লগতে আৰু ভাত খোৱা দেখুৱাম আপোনালোকে মোৰ ফালৰ পৰা দি দিম আৰু খাই ল'ব আৰু টেনশ্যন নল'ব আৰু এতিয়া ক'ত আপোনালোকে মাঘৰ বিহু খাইছে মোক কমেণ্ট বক্সত জনাব আৰু এনজয় কৰি থাকক মই আমাৰ এতিয়া বংশ পৰিয়ালৰ কাৰণে চবকে দেখুৱাম বুলি ভাবিছোঁ ভাত খোৱা একেলগে খাব ন তেওঁ দেখুৱাম বুলি আপোনালোকে চাই গৈ থাকক আৰু এতিয়া ভাইটিহঁত বহি লৈছে মানে খাবৰ কাৰণে আমিও বহি ল'ম বুলি ভাবিছোঁ
এতিয়া মই ভাত খাম দেখুৱাম চাব আপোনালোকে এইফালে মোৰ লগত আছে তুষাৰ দাস এইফালে আছে আমাৰ বা ভণ্টিহঁত আছে এইফালে ভাত খাম এইফালে চব আছে ডাঙৰখিনি খাব অলপ পাছত এতিয়া আমি খাই গৈ আছোঁ ভাত খাওক আপোনালোকে টেষ্টি আছে মোৰ ভাত খোৱা হৈ গ'ল এতিয়া মাহঁতে বৰমাহঁতে বৰ্তাহঁতে খাব তাতে দেখুৱাম এতিয়া আপোনালোকক চাব আপোনালোকে আৰু এতিয়া আমাৰ ভাত খোৱা হৈ গ'ল সকলোৱে এতিয়া আমি নাচিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ লগতে আৰু আমাৰ ফেমিলিটোৰ লগতে এনজয় কৰি থাকক আপোনালোকে ঘৰত বহি বহি আৰু ফাইনেলি আমাৰ এতিয়া বিহু খতম মানে তাত নাচি আছোঁ এতিয়াও বৰ্তমান কিন্তু মই এতিয়া মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণে মানে সমাপ্ত কৰিছোঁ ভিডিঅ'টো মই আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু চাইডত থকা বেলআইকনটো প্ৰেছ কৰি দিব আৰু এনেকৈ আমাৰ অসমবাসী ৰাইজে এনেকৈ সদায় যে থাকে বিহু মানে পালন কৰে আৰু আমি অসমীয়া হয় সদায় অসমীয়া জীয়াই ৰাখিব লাগে কাৰণে আমাৰ বিহু মেইন হয়নে জয় আই অসম বিহু মেইন আমাৰ কাৰণে ঠিক আছে অন্য ভিডিঅ'তে আপোনালোকৰ সৈতে লগ পাম ঠিক আছে বাই বাই টাটা